মনত পৰি গৈছে বুলি দিছে এজনে মোৰো মনত পৰি গৈছে পুৰণা দিনবিলাক আচলতে আমি যেতিয়া আমি 2000 মই 3তে আহিছিলো ইণ্ডাষ্ট্ৰীলে মই প্ৰথম গাবলৈ আৰম্ভ কৰিছিলো তেতিয়া আৰু তেতিয়াৰ পৰা যিবিলাক বিহু হৈছে সেইবিলাক আচলতে 4-5 বছৰৰ কিছুমান বিহু একদম মনত থাকি যোৱা বিহু কিছুমান হৈছিলে আৰু মই খুব নিজকে ভাগ্যৱান বুলি ভাবো আচলতে ইমান ধুনীয়া ধুনীয়া গীত গাবলে আচলতে সুবিধা পাইছিলো সফতাই থাকো যে তোৰ লগত যিহে প্ৰেম প্ৰেম পিৰিতি যাজি ন আকাশৰ বতাহে গানটো যথেষ্ট জনপ্ৰিয় হৈছিলে আকাশৰ বতাহে গীতটো খুবেই জনপ্ৰিয় অপ্সৰাৰ গীত আছিলে সেই গীতটি খুবেই জনপ্ৰিয় আছিলে তাৰপিছত অপ্সৰা উৰ্বশীৰ গীতবিলাকো জনপ্ৰিয় আছিলে পখিলাৰ গোটেই এলবামটোৱে খুবেই ধুনীয়া আছিলে মই পাৰ্চনেলি খুব ভাল পাওঁ গোটেই গীতখিনি আৰু তোমালোকৰ এছ'চিয়েশ্যনৰ ফালৰ পৰাও দিখৌ নৈতো অনুৰোধ আছিল সেইটো গান এভাৰগ্ৰীণ প্ৰিয় গান দিখৌ নৈ গীতটি আচলতে খুব সকলোৰে মই ভাবো গোটেই অসমবাসী ৰাইজৰে খুব মৰমৰ এই গীতটি আৰু আমি আচলতে বিহুত ষ্টেজত কেতিয়াবা 3-4 বাৰকেও গাবলগীয়া হয় আৰু মোৰ খুব প্ৰিয় এই গীতটি মানস ৰবীনে খুব সুন্দৰকৈ কম্প'জ কৰিছিলে এই গীতটি আৰু সিদ্ধান্ত আৰু মই একেলগে গাইছিলো মই সেই গীতটি সকলোৰে কাৰণে অকমান গাই দিছো দিখৌ নৈ এৰিব নোৱাৰো যাজি নৈ এৰিব নোৱাৰো দিখৌ নৈ এৰিব নোৱাৰো যাজি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো আৰু এটা খুব মোৰ প্ৰিয় গীত মাতিছা যদি যাবই লাগিব এই গীতটি এই গীতটি জানমনিৰ আছিলে মোৰ খুবেই এটি প্ৰিয় গীত মাতিছা যদি যাবই লাগিব তোমালোকৰ ঘৰলৈ বিচাৰিছা যদি নিবই লাগিব মৰমৰ বুজা কান্ধত এটা খুব ধুনীয়া মোৰ প্ৰিয় গীত এটা এই গীতটি মোৰ প্ৰিয় জোনবাইৰ আছিলে মানসদাই আচলতে জোনবাইৰ প্ৰত্যেকটো চিৰিজত এটা খুব ধুনীয়া মিচিং সুৰৰ বিহু গীত ৰাখে এটা গতিকে জোনবাইৰ যেতিয়া প্ৰথম ভলিউমটো ৰিলিজ হৈছিলে তাত বৰ্ণালী বাই এটি খুব সুন্দৰ গীত গাইছিলে সেইটো খুব জনপ্ৰিয় হৈছিলে সেইটো চবেই জানে আছি নায়াং মানে আৰু তাৰ ভলিউম 2ত এটা মিচিং গীত কৰিছিলে মানসদাই সেই গীতটি গাবলে মানে সৌভাগ্যটো মোৰ ঘটিছিলে আচলতে গতিকে সেই গীতটি আছিলে চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা আজি ধুলে দুপৰি মাতে লিগাং চাবলৈ এই গীতটি মোৰ অন্যতম প্ৰিয় গীত মই গোৱা গীত বিলাকৰ ভিতৰত গতিকে সেই গীতটি মই অকমান সকলোৰে লগত শ্বেয়াৰ কৰিব বিচাৰিছো চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা আজি ধুলে দগৰি মাতে লিগাং চাবলৈ চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কনে আজি ধুলে দগৰি মাতে লিগাং চাবলৈ বহুত বহুত ধন্যবাদ তুমি আজি আহি আমাক এনেকে সময় দিয়াৰ বাবে আমাৰ সমূহ সদৌ অসমীয়া ছাত্ৰ সংস্থা নতুন দিল্লীৰ তৰফৰ পৰা পুনৰ তোমাক ধন্যবাদ জনাইছো আৰু আশা কৰো তোমাৰ পৰা এনেদৰে আমি আৰু বহুত গীত আমি শুনিবলৈ আগতে সময়ত পাম থেংক ইউ so much মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো